মোৰ স্বামী সত্যজিৎ বৰা বৰ্তমান পলাতক অৱস্থাত আছে। তেওঁৰ কাৰণে আজি মই গৈছিলোঁ আৰু 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 এটাই কথা কওঁ যে সত্যজিৎ বৰাই ফেক একাউণ্ট খুলি মোৰ বিষয়ে যিখিনি কথা লিখি আছে সেইখিনি সম্পূৰ্ণ লিখিছে পাপৰি কলিতাই। আৰু এটা কথা কওঁ, সত্যজিৎ বৰাই যদি সঁচাকৈয়ে যদি কৈছে তেওঁ লাইভত আহক, তেওঁ পলাতক অৱস্থাত আছে, যদি এই কথাখিনি কৈছে তেওঁ লাইভ আহি সকলোকে দেখাই দিয়ক তেওঁ ক'ত আছে আৰু লাইভৰ যোগেদি কথা কওক, মই সকলো কথা এটা এটাকৈ উত্তৰ দিম। আৰু বিশেষ কথা হ'ল যে সত্যজিৎ বৰাই যিখন টাটা পাঞ্চ চলাই আছে সেইখনৰ গাড়ী নাম্বাৰটো হৈছে AS2TAF3266 আৰু সেইখন গাড়ী চলাই তেখেতে পলাতক অৱস্থাত আছে আৰু সেইখন গাড়ীকে লৈ এতিয়া পাপৰি কলিতাই ভিডিঅ' বনাই আছে। আপোনালোকক এটাই কথা কৈছোঁ যে মোৰ মানুহজন বৰ্তমান তাইৰ ওচৰতে পলাই আছে আৰু তাই সম্পূৰ্ণ জানে যে তাই পলুৱাই ৰাখিছে মোৰ মানুহজনক। আৰু যিখন মানুহজনৰ ৰয়েল এনফিল্ড আছিলে সেইখনৰো আৰ্চিখন বৰ্তমান মোৰ ওচৰত আছে। মোৰ মানুহজনে প্ৰথম কৈছিলে যে এইখন বাইক মোৰ টকাৰে লোৱা বুলি কৈছিলে, কিন্তু এতিয়া ওলাইছে পাপৰি কলিতাৰ নামত। এইখন আপোনালোকে চাই লওক, সম্পূৰ্ণ মই দেখাই দিছোঁ। আৰু বিশেষ কিনো ক'ম, এতিয়া ৰাতি বহুত 12টা বাজিলে। আৰু এটাই কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে অবৈধ সম্পৰ্ক হৈছে বহু নাৰীৰ জীৱন ধ্বংস কৰিছে। মোৰ এগৰাকী কণমানি সন্তান আছে 5 বছৰীয়া আৰু মই এগৰাকী নাৰী, গতিকে মোৰ দুটা জীৱন ধ্বংস হোৱাতকৈ আপোনালোকে বিচাৰ কৰক আৰু মোক ন্যায় দিয়ক। আৰু সকলোকে মই অনুৰোধ কৰিছোঁ আৰক্ষী প্ৰশাসনক, তেখেত পাপৰি কলিতাৰ ওচৰত আছে, অতি সোনকালে তাইক গ্ৰেপ্তাৰ কৰক, তেতিয়া মানুহজন ক'ত আছে বিচাৰি পাব। আৰু গুৱাহাটীত ইতিমধ্যে আছে বুলি কৈছে, গতিকে তাইক গ্ৰেপ্তাৰ কৰক। তাইক গ্ৰেপ্তাৰ কৰিলে সকলো কথা ওলাই যাব। আৰু কিছুমানে মোক বেয়াকৈ কমেণ্ট কৰিছে তেখেতৰ কিছুমান ফেক একাউণ্টৰ পৰা কমেণ্ট কৰাৰ কাৰণে। আচলতে মই কেনেকুৱা মোক সকলোৱে জানে। মই তেখেতক 2010 চনৰ পৰা লগ হোৱা আৰু 18 চনত আমি বিয়া সোমাইছিলোঁ। বিয়া সোমোৱাৰ পিছত আমাৰ 7 বছৰ এতিয়া চলি আছে আমাৰ বিয়া হোৱা। গতিকে আপোনালোকে এবাৰ ভাবি চাওক, এগৰাকী নাৰীয়ে যদি ধ্বংস কৰি পেলাই, পাপৰি কলিতাই ইমান মিঠা কথা কয়, তই লোকৰ জীৱন ধ্বংস কৰিছ, তই মতা নেপালি, লোকৰ মতাটোকহে, এজনী ছোৱালী থকা মতাটোকহে তই পালিগৈ আৰু তাৰ আগতো 2টা-3টা মানৰ তোৰ সংসাৰ ধ্বংস কৰিছ। নাপায় নহয় এইবিলাক কৰিবলৈ, তোৰ মা দেউতাৰে নাচায় নেকি এইবিলাক ভিডিঅ'? গতিকে তোৰ মা দেউতাই যদি এই ভিডিঅ'টো চাইছে, গতিকে তোক বুজাবলৈ এবাৰ কবি, বা তোক বুজাবলৈ নহয়, যদি তোৰ ওচৰে পাঁজৰে কোনোবাই দেখে তেখেতলোকক মই অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টো তেখেতৰ মাক দেউতাক এবাৰ দেখায় আৰু এই মোৰ কণমানিজনী আৰু মোক ন্যায় লাগে। গতিকে আৰক্ষী প্ৰশাসনকো মই শেষত জনাইছোঁ যে মোক ন্যায় লাগে মোৰ কণমানিজনী আৰু মোৰ কাৰণে, আৰু পাপৰি কলিতাই শাস্তি পাব লাগে। তাই যিহেতু মোৰ মানুহজন ক'ত আছে তাই জানে, আৰু যিখন গাড়ী মোৰ মানুহজনে চলাই আছিলে সেইখন গাড়ী লৈ পলাতক হৈছে। গতিকে তাইক এৰেষ্ট কৰক আৰু এনেকুৱা দুৰ্ভগীয়া মহিলাই যাতে দ্বিতীয় দিনা যাতে এনেকুৱা নহয়। আৰু মই কোনো অসৎ কামত লিপ্ত নহয়। মই নিজকে ভাল বুলিও নকওঁ, বেয়া বুলিও নকওঁ, মই নিজকে এজনী সাধাৰণ ছোৱালী। গতিকে আৰু তেখেতে কিছুমান কথা লিখিছে সেইখিনি সম্পূৰ্ণ অসম্ভৱ কথা। আজি মই SP ছাৰৰ তাত মই কিছুমান তথ্য পাপৰি কলিতাৰ বিষয়ে মই দি থৈ আহিছোঁ, ইনভেষ্টিগেশ্যন হ'ব। গতিকে আপোনালোকে সকলোৱে দেখিব। আৰু লাইভটো আহিব নোৱাৰাৰ কাৰণে সকলোৰে ওচৰত মই ক্ষমা প্ৰাৰ্থী, কাৰণ নেটৱৰ্কৰ প্ৰব্লেম হৈছে আৰু ৰাতি আজি দেৰিও হৈছে। মোৰ কিছুমান বহুত দুখ আছে, মই ক'ব নোৱাৰোঁ। গতিকে সেই কথাখিনি আপোনালোকে জানেই যে, আৰু মোক যিসকলে জানে তেখেতলোকে মোৰ ফ্ৰেণ্ডসকলে সকলোৱে জানেই যে মই কেনেকুৱা ধৰণৰ ছোৱালী। আৰু পাপৰি কলিতা এজনী হ'ল মতা পাগল। তাইক উচিত শাস্তি দিয়ক ৰাইজে, আৰু নাৰীসকল একগোট হওক যাতে এনেকুৱা দুৰ্ভগীয়া মহিলাক ন্যায় পাব লাগে। আৰু মই সদৌ শেষত মই আৰক্ষী প্ৰশাসনকো মই ন্যায় বিচাৰিছোঁ, আৰু যাতে মোৰ কণমানিজনীও সুখত থাকিব পাৰে, দেউতা